দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত আৰু আজি বহাগৰ বিহু মানে ৰঙালী বিহু বিৰাট উলক আনন্দ মনত ৰাতিপুৱাই মানে গৰু গা ধুৱালো আৰু লগতে এল্ট্ৰখনো ধুৱাইছো দেই মানে ভাবিছো আৰু এল্ট্ৰখন কিজানি ইন'ভা হৈ যায় আৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়েৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু মানে সেইটো কৰি মেলি এতিয়া মানে ভাগৰো লাগিছে এতিয়া আহাৰ গ্ৰহণ কৰো আৰু মই ক'ব বিচাৰো যে বহাগ এটি ঋতু নহয় বহাগ অসমীয়া জাতিৰ জীৱন ৰেখা আৰু যেতিয়ালৈকে বহাগ থাকিব অসমীয়া জাতিও থাকিব গতিকে প্ৰত্যেকজন অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ উলক জনালো আৰু অসমীয়া নৱবৰ্ষৰ উলক জনালো আৰু এতিয়া আৰম্ভ কৰিব লৈছো খাদ্য মানে আহাৰ ভোক লাগিছে আৰু এয়া দৈ আৰু বৰা চাউল আৰু মিঠৈ লৈ লওঁ অলপ সৰহকে লৈ লওঁ মায়ে ঘৰতে বনোৱা দৈ আৰু ইয়াৰ পাছতে আৰম্ভ কৰি মানে পুৰি চব্জি আৰু লগতে পিঠা পনাটো আছে এতিয়া বলক অলপ খাই চাওঁ মানে জলপানেৰে আৰম্ভ কৰো আজি এয়া ঘৰত বনোৱা দৈ আৰু বৰা চাউল মানে আমি প্ৰথম জলপানেৰে আৰম্ভ কৰো মজা মানে ৰাতিপুৱা এনেকুৱা যদি জলপান পাই যাওঁ আৰু কি লাগে কওক বৰা চাউল ঘৰৰ বৰা চাউল অলপ কৰিছিলোঁ এয়া আৰু এতিয়া মিঠৈ আৰু দৈ ঘৰৰে কিন্তু মিঠৈখিনি কিনিব লগা হৈছে আৰু মিঠৈ আমি মানে কুঁহিয়া কৰা বাদ দিলোতো গতিকে এতিয়া মানে দৈ আৰু মিঠৈ আৰু বৰা চাউলৰ কিন্তু আমাৰ ঘৰৰে বৰা চাউল দেই কাৰোবাক যদি লাগে মেছেজ কৰিব দি দিম মজা চাওক ৰাইচ ঘৰত বনোৱা দৈ কি ধুনীয়া একদম অলপ সৰহকৈ লৈ লৈছোঁ মজা আৰু এতিয়া মানে ঘিলা পিঠা খাব লৈছোঁ ঘিলা পিঠা মজাই বেলেগ মই মানে চবতছে ভাল পোৱা পিঠাটো হ'ল ঘিলা পিঠা অলপ ধুনীয়া লাগে আৰু তিল পিঠা অকণো খাই দিওঁ তিল পিঠা আৰু ঘিলা পিঠা আৰু কমেণ্ট কৰিব ৰাইজ কাৰ ঘৰত কি পিঠা বনাইছে বিহুততো পিঠা বনাই আৰু জেনেৰেলি চবৰে ঘৰতে আৰু কোনে কি মাছ কিনিছে এবাৰ জনাবচোন কমেণ্ট কৰি দিয়া খাম পুৰি আৰু এইফালে মটৰ ঘুগনি লগত যদি আমৰ আচাৰখন পাই যায় কেনেকুৱা মজা লাগিব চাওক আমৰ আচাৰ মানে ঘৰতে বনাইছিলে দেই মোৰ মানুহজনীয়ে আমৰ আচাৰ আৰু বেঙেনা ভাজিটো মানে ফেভৰেট হয় পুৰি লগত অলপ ঘুগনি খাই দিওঁ মজা ৰাইজ মজা সেই গৰম গৰম পুৰি আৰু যদি মটৰ ঘুগনি পাই যায় আৰু কি লাগে কওক বিহু বুলি আজি মানে স্পেচিয়েল বঢ়িয়া